বিশ্বনাথৰ গিলাধাৰীত শ্ৰী শ্ৰী শ্যামা পূজা উদযাপনৰ প্ৰস্তুতি। বিগত বৰ্ষৰ দৰে এই বছৰো বিশ্বনাথৰ গিলাধাৰী চাহ বাগিচাত শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন কৰিব। তদুপলক্ষে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অহা 12 আৰু 13 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মাংগলিক নীতি বিধিৰ মাজেৰে পূজা পৰ্ব সম্পন্ন কৰা হ'ব। পূজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে। বিভিন্ন গীত নৃত্যৰ লগতে কণ্ঠশিল্পী জ্যোতিকা বৰুৱা আৰু কৃষ্ণ নাগে গীতৰ শৰাই আগবঢ়াব। সেয়ে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, পাব্লিক টিভি নৰ্থ ইষ্ট। বিগত বৰ্ষৰ দৰে এইবাৰো গিলাধাৰী চাহ বাগিচাত শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন কৰিবলৈ আগবাঢ়িছে। প্ৰস্তুতি কেনেধৰণৰ চলি আছে আপোনালোকে? সৰ্বপ্ৰথমতে নমস্কাৰ জনাইছোঁ অসমবাসী ৰাইজলৈ। আমাৰ দীপাৱলীৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী কালী পূজা আমাৰ গিলাধাৰী চাহ বাগিচাৰ বিগত বছৰৰ দৰে এই বছৰো আমি আয়োজন কৰিছোঁ আৰু বিগত বছৰতকৈ এই বছৰ অলপ উন্নত কৰাৰ কাৰণে আমি অলপ সিদ্ধান্ত লৈছোঁ। সমূহ ৰাইজ তথা আমাৰ যুৱক চাম যি আমাৰ আছে উদযাপন কমিটি হৈ পেলাই সকলোৰে সহায় সহযোগিতাত আমি এইবাৰ অলপ উন্নত কৰাৰ প্ৰচেষ্টাত আছোঁ। এতিয়া আমাৰ বহুতো কাম আগবাঢ়িছে। আমি যোৱা বছৰ বা বিগত বছৰবিলাকত আমাৰ যি ধৰণে পূজা হৈ আছিলে আমি এইবাৰ তেনেধৰণৰ আমি তাতকৈ অলপ উন্নত কৰিবৰ কাৰণে কোনো ধৰণৰ আমি তেনেধৰণৰ বেলেগ চিনেমা তেনেকুৱা দেখুৱাবৰ কাৰণে আমি আয়োজন কৰা নাই। আমাৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী যিহেতুকে উঠি আহিছে, তেখেত সকলোকে মুগ্ধ কৰি তেখেতসকলৰ ভৱিষ্যত কামনা কৰি আমি এইবাৰ দুটা দিন আমি কাৰ্যসূচী লৈছোঁ। দীপাৱলীৰ লগতে আমি আমাৰ ফাংচনৰ এটা কাৰ্যসূচী লৈছোঁ, য'ত নেকি আমাৰ প্ৰথম দিনটো আমি ইয়াতে কণ ল'ৰা ছোৱালীৰ গীত নাট্য কৰা হ'ব। সেইখিনি কৰা ফাংচনত আমি আয়োজন কৰিছোঁ। লগতে দ্বিতীয় দিনাখন আমি নিমন্ত্ৰণ কৰি অতিথি আনিছোঁ গায়িকাৰ গীত গাবৰ কাৰণে। তেখেতসকলৰ গীতৰো আয়োজন কৰিছোঁ। গতিকে গীতৰ শৰাই আমি এইবাৰ উপভোগ কৰিবলৈ আমাৰ সমূহ ৰাইজে পাব, যিহেতুকে জ্যোতিকা বৰা আৰু কৃষ্ণ নাগ বুলি আমি দুজন গায়িকানীক মাতিছোঁ। গতিকে আশা কৰোঁ এইবাৰ আমাৰ বিগত বছৰতকৈ এই বছৰ অলপ উন্নত হ'ব। তাৰে কামনা কৰি আমি আমাৰ ৰাইজ তথা আমাৰ উদযাপন কমিটিৰ ফালৰ পৰা